এই মুহূৰ্তত দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ। কামৰূপ জিলাৰ ঢুহি চকত সাপ্তাহিক বজাৰ। আজি কামৰূপ জিলাৰ ঢুহি চকত নতুনকৈ আয়োজিত সাপ্তাহিক বজাৰৰ শুভ আৰম্ভ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বৰিগুগ জিলা পৰিষদৰ সদস্য সুমিত্ৰা মজুমদাৰ, বালি সত্ৰ সৎসংগী সত্ৰৰ শতাধিকাৰ ৰবীন্দ্ৰনাথ গোস্বামী, হৰেশ্বৰ ডেকা, পিনকেশ্বৰ কলিতা, কয়াস থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰমোদ কোঁৱৰ, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, শিক্ষক ফৰহাদ আলী, প্ৰাক্তন জিলা পৰিষদৰ সদস্য মহনুৰ আলী, শিক্ষক আব্দুল মুন্নাফ এই আটাইবোৰে উপস্থিতিত বজাৰখনৰ শুভ আৰম্ভ কৰে। সভাত আটাইবোৰে নিজৰ নিজৰ বক্তব্য ৰাখে আৰু প্ৰত্যেক ব্যৱসায়ীকে বজাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। নিউজ 6 ৰিপৰ্ট, নিউ লাইভ আছাম। আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ঢুহি চক সাপ্তাহিক বজাৰ, এক নতুন অনুষ্ঠিত বজাৰ। এই বজাৰখনত আমি দেখা পাইছোঁ বিভিন্ন ব্যৱসায়ীসকলৰ বিভিন্ন ৰাইজৰ সমাগম ঘটিছে। আমাৰ লগত উদ্যোক্তাৰ কৰ্মকৰ্তা আমাৰ সন্মুখত আছে। আমি তেখেতসকলৰ পৰা মন্তব্য ল'ম। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি জনাব? হয়, ৰঙিয়া মহকুমাৰ এই ঢুহি বালি সত্ৰৰ আজি নতুনকৈ সাপ্তাহিক বজাৰ অনুষ্ঠিত হৈছে। আজি প্ৰথম দিন আৰু প্ৰথম দিনটোত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী বন্ধুসকল আহি ইয়াত ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে আৰু ৰাইজৰ ব্যাপক সমাগম হোৱা আমি পৰিলক্ষিত হৈছোঁ। আশা ৰাখিছোঁ এই বজাৰখনে ৰঙিয়াৰ বিশেষকৈ দক্ষিণ ৰঙিয়াত ৰঙিয়া মহকুমাৰ হাব হিচাপে পৰিগণিত হ'ব আৰু থলুৱা যিসকল ব্যৱসায়ী আছে, থলুৱা ব্যৱসায়ীসকলে এই ব্যৱসায়ত লাভান্বিত হ'ব আৰু আমাৰ যিসকল ক্ৰেতা আছে ক্ৰেতাসকলৰ বিশেষভাৱে লাভান্বিত হ'ব। আশা ৰাখিছোঁ এই ব্যৱসায়তে ভৱিষ্যতৰ দিনত এই অঞ্চলটোক অৰ্থনৈতিকভাৱে সবল ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। আমি উদ্যোক্তাসকলক এটা কথা অনুৰোধ জনাম, যিহেতু ব্যৱসায়খন ইয়াত নতুনকৈ আৰম্ভ হৈছে, গতিকে শান্তি শৃংখলা অটুট ৰাখি বা আমাৰ স্থানীয় ৰাইজে যিসকল বাহিৰৰ পৰা ব্যৱসায়ী বন্ধুসকল আহিব তেখেতসকলক বিশেষভাৱে সহায় সহযোগ কৰাকৈ অনুৰোধ জনায়। তাৰ লগতে যান জঁটৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। মই এটা কথা অনুৰোধ জনাইছোঁ, যিহেতু আজি প্ৰথম দিন, ইয়াৰ পিছত লাহে লাহে বজাৰখন সম্প্ৰসাৰণ হ'ব আৰু লাহে লাহে ইয়াৰ ক্ষেত্ৰত নিজে ব্যৱসায়ী বন্ধুসকলে নিজে ইয়াত এটা শান্তি ডিচিপ্লিন ইয়াত মেইনটেইন কৰিব বুলি মই আশা ৰাখিছোঁ।